নমস্কাৰ এনে পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ ববিটো ব্লগৰ নতুন এটি ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছোঁ। আৰু আজি দুপৰীয়া মই কি বনাইছোঁ টাইটেল আৰু থাম্বনেইলখনটো দেখিছেই, সেইকাৰণে কৈ থকাটো প্ৰয়োজন নাই। আৰু সেইকাৰণে ভাবিলোঁ আপোনালোকৰ আগতো অলপমান শ্বেয়াৰ কৰোঁ মইনো কেনেধৰণে বনালোঁ। আৰু আপোনালোকেতো জানেই আৰু মোতকৈ চাগে ভালদৰে বনাব জানে, তথাপিও মইনো কেনেধৰণে বনালোঁ অকণমান তাকে শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ আগত। কেতিয়াবা মোৰ ষ্টাইলটো বনাই খাব বুলি আশা থাকিল। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ কোনোবাই চাই আছে, আৰু লাইক কৰিব, কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব কেনেধৰণৰ পালে ভিডিঅ'টো। আৰু তেনেহ'লে ব'লক বেছি কথা নকৈ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। আৰু অকণমান দেখিছে চাগে কাপোৰ চাপোৰ অলপমান বেলেগ হৈ আছে। এতিয়া মানে শ্বৰ্ট এটা বনাইছিলোঁ ইউটিউবৰ কাৰণে, আৰু যদিহে কোনোবাই চাবলৈ মন থাকে তেনেহ'লে ইউটিউবত গৈ মোৰ চেনেলটোৰ শ্বৰ্টত গৈ চাবগৈ বুলি আশা থাকিল। তেনেহ'লে ব'লক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আৰু এইফালে প্ৰথমতে মই ল'লোঁ 1 পোৱামান হ'ব মাটি দালি, আৰু এইখিনি মই প্ৰথম শুকান কেৰাহীত ভাজি ল'ম। আৰু মই জুই ওপৰত কেৰাহীখন পাতি ল'লোঁ। কেৰাহীখন অলপ গৰম হ'ব দিম, তেল চেল একো নিদিওঁ। প্ৰথম মই কেৰাহীখন গৰম হোৱাৰ পাছত মাটি দালিখিনি অলপমান ভাজি ল'ম। অলপমান মানে যিটো মানে শুকানকৈ ভাজি ল'ম, আৰু যেনেকৈ অকণমান ৰঙা হোৱাকৈ ভাজি ল'ম। আৰু ভজাৰ পাছতে এই কৰিম। আৰু এয়া বনাবলৈ লৈছোঁ মই এতিয়া মাটি দালি তৰকাৰ। আৰু আপোনালোকেতো চাগে বনাই খাইছেই, আৰু সেইকাৰণে ইমান ক'বলগীয়া প্ৰয়োজন নহয়। কিন্তু মই বনাম একদম চিম্পুল, আৰু একেবাৰে বেলেগ একো মানে হেৰি নকৰোঁ, আৰু বেছি বস্তু কম সামগ্ৰী বনাম। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। হয়তো কিছুমানে বহুত মচলা চচলা দি খাই নহয় জানো, কিন্তু মই একেবাৰে চিম্পুলকৈ বনাম। সেইকাৰণে ভাবিলোঁ অকণমান আপোনালোককো দেখুৱাওঁ। আৰু এইফালে দেখিছেনে মাটি দালিখিনি মোৰ একেবাৰে অকণ ৰঙা পৰা হৈছে। সেইকাৰণে মাটি দালিখিনি মই কাঢ়ি ল'ম, কাঢ়ি লৈ ধুই ল'ম। ধুই যিটো শুকানকৈ পানী দিলে যিটো গোটা হৈ যাব প্ৰথমতে ধুই ল'লে, সেইকাৰণে পাছত ধুই লৈ এয়া মই প্ৰেছাৰত বহাই দিছোঁ, আৰু গৰম পানী দি দিছোঁ। প্ৰেছাৰ কুকাৰটোত 3-4টামান চিটি মাৰালে চাগে হৈ যাব। আৰু এইফালে মই ধুনীয়াকৈ বহাই লওঁ। তাৰপাছত দেখুৱাই আছোঁ, এয়া দেখিছে নহয়, মই যেতিয়া বইল কৰিব লৈছোঁ তাতে মই নিমখখিনি দি দিছোঁ। আৰু হয়তো নিমখখিনি দি দিলে ভাল হয় নহয় জানো, মই বইল কৰোঁতেই দি দিওঁ। আৰু এইফালে ধুনীয়াকৈ প্ৰেছাৰৰ খপখন ধুনীয়াকৈ মাৰি দি দিলোঁ। আৰু লগতে মই কাটিবলৈ লৈছোঁ ধনিয়া, নহৰু, জলকীয়া, আদাও লৈছিলোঁ। আদাখিনি দেখুওৱা নহ'ল, কিন্তু তাৰপাছত মই গোটেইখিনি কাটি কৰি ধুনীয়াকৈ ল'লোঁ। আৰু লগতে লৈছোঁ পিঁয়াজ, আদা, নহৰু, জলকীয়া, আৰু লগতে লৈছোঁ পাঁচফোৰণ কেইটামান। আৰু এইফালে ধনিয়া ধুই লৈ থৈ দিছোঁ, আৰু এইফালে ধুনীয়াকৈ কাটি লৈছোঁ, দেখিছেই নহয়। আৰু মানে মই আগতো কৈ আছোঁ, মই প্ৰত্যেকটো বস্তুৱে মানে বনোৱাৰ আগত যোগাৰ কৰি লৈ বনাই বেছি ভাল পাওঁ। সেইকাৰণে এইখিনিও ধুনীয়াকৈ মই যোগাৰ কৰি লৈছোঁ এখন কাঁহীত। আৰু এইফালে ধনিয়াখিনিও ধুই কৰি লৈছোঁ, কটা নাই, কাটিম পাছত। আৰু এইফালে লৈছোঁ অকণমান জিৰা, ধনিয়া আৰু হালধি অলপ লৈছোঁ, বেছি বেলেগ মছলা লোৱা নাই। আৰু এইফালে দেখিছে নহয় মোৰ মাটি দালিখিনি হৈ গ'ল, গেছতে বহাই দিছিলোঁ। 3টামান চিটি মৰাৰ পাছতে মই এয়া বন্ধ কৰি দিলোঁ। এইফালে ধুনীয়াকৈ সিজিছে, দেখিছেই নহয়। আৰু এইফালে লগতে মই কেৰাহীখন পাতি দিলোঁ, যিহেতু জুইত বনাই আহিছিলোঁ ভাত পানী, সেইকাৰণে মই জুইতে বনাই দিলোঁ। আৰু ইয়াত মানে ভাজি বনাইছিলে দেই কেৰাহীখনত, আৰু সেইকাৰণে তাতেই মই আৰু হেৰি কৰি দিছোঁ। আৰু ইমান মানে হেৰি কৰি নাথাকিব দেই, বোলে কেৰাহীখন লেতেৰা বুলি নক'ব। মানে ইয়াতে ভাজি বনোৱাৰ কাৰণে কেৰাহীখন অলপ এনেকুৱা লাগি আছে। আৰু ইয়াতে মই তেল জোখমতে দি ল'লোঁ। আৰু তেলখিনি গৰম হোৱাৰ পাছতে ইয়াত মই দিম পিঁয়াজখিনি প্ৰথম ভাজি ল'ম। পিঁয়াজখিনি যেতিয়া ৰঙচুৱা হ'ব তেতিয়া তাৰ পাছতে মই আদা নহৰু দি দিম, আৰু পাঁচফোৰণখিনি তেতিয়াহে দিম। কিছুমানে হয়তো আগতো দিয়ে, কিন্তু পাঁচফোৰণখিনি যদি আগত দি দিওঁ বহুত জ্বলি যায়, সেইকাৰণে মই এতিয়া নিদিওঁ। আদা নহৰু লগতে পাঁচফোৰণখিনি দি ল'ম। আৰু এইফালে দেখিছে নহয় প্ৰথমতে পিঁয়াজখিনি ধুনীয়াকৈ ভাজি হৈছে। আৰু বহুতে আৰু ইয়াত তেজপাত দিয়ে, বহুত কিবাকিবি দিয়ে, কিন্তু মই নাই দিয়া, একেবাৰে চিম্পুলকৈ বনাইছোঁ, কৈছোঁৱেই প্ৰথমতে। আৰু এইফালে আদা নহৰুখিনিও দি দিলোঁ, লগতে পাঁচফোৰণকেইটাও দি দিছোঁ, ধুনীয়াকৈ ভাজি লওঁ। তাৰপাছত ইয়াতে মছলাখিনিও ইয়াতে দি দিম, যিটো হালধি আৰু নিমখ, হালধি, জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰখিনি দি ল'ম। নিমখ বুলি আহিছিলে, চৰি। তাৰপাছত এইখিনি ধুনীয়াকৈ মই ভাজি কৰি ইয়াতে মই তৰকাৰীখিনি দি দিম। আৰু এয়াই চিম্পুলকৈ বনাই আছোঁ। আৰু এইফালে দেখিছেই নহয় হালধি, জিৰা, ধনিয়া অলপ লৈছোঁ, আৰু এইখিনি মই দি দিলোঁ। যিটো অলপমান পিঁয়াজ, নহৰু, আদাখিনি অলপ ভাজি লৈছোঁ, তাৰপাছতহে দিছোঁ। আৰু এইফালে ধুনীয়াকৈ ভাজি আছোঁ,
কিন্তু মই পাছত জলকীয়া গুড়া অকণমান দিম, কাৰণ অকণমান জ্বলা হ'লে ভাল লাগে। কিন্তু দেহা আৰু মায়ে খাব যে, মায়ে জ্বলা নাখায় আৰু দেহাকোতো খুৱাব নোৱাৰি, সেইকাৰণে তেওঁলোকৰ কাৰণে মই জ্বলা নিদিওঁ, আগতীয়াকৈ কাঢ়ি পাছত দিম আৰু সেইটো নেদেখুৱালেও হ'ব চাগে। আপোনালোকে জ্বলা দিলেও জ্বলা দি খাব পাৰে, ভালো লাগে খাই পিনি, নহয় জানো। আৰু দালিখিনি মানে তৰকাৰীখিনি দিয়াৰ পাছত এয়া দেখিছেনে, অকণমান লৰাই দিছোঁ। যিহেতু মছলা পিঁয়াজ নহৰুখিনি তলত আছে, সেইকাৰণে ধুনীয়াকৈ লৰাই কৰি দিছোঁ। কিছুমানে হয়তো আগতীয়াকৈ ভাজি মছলা চছলা দি কৰি প্ৰেছাৰত দিয়ে, মই কিন্তু এনেদৰেই বনাওঁ দেই। প্ৰত্যেকৰেতো ষ্টাইলবিলাক বেলেগ বেলেগ বনোৱাৰ নহয় জানো, সেইকাৰণে মোৰ ষ্টাইলটো এনেধৰণৰ আৰু এইফালে দেখিছে নহয়, যিটো অকণমান গৰম পানী দিলোঁ প্ৰেছাৰত, অলপমান পানী কম হৈছিলে তথাপি। আৰু এইফালে মোৰ তৰকাৰীখন উতলি আছে, দেখিছে নহয়, ধুনীয়াকৈ গোন্ধ এটা ওলাই আছে অলপ অলপ। এইফালে মই এতিয়া কাঢ়ি দিম আৰু ইয়াতে মই জলকীয়া গুড়া দিলোঁ, কিন্তু আপোনালোকক নেদেখুৱালোঁ আৰু এয়া দেখিছে, এয়া উতলিয়ে আছে। আৰু এইখিনি মই নমাই লওঁ প্ৰথম কিবা এটাত, আৰু নমাই লোৱাৰ পাছত ইয়াতে ধনিয়া দি দিলোঁ, দেখিছেই নহয়। আশা থাকিল যদি কোনোবাই মানে এনেদৰে বনোৱা নাই, বনাই খাই চাবচোন, ভাল লাগে খাই। আৰু পুনৰ যদি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।